স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি আমি ক্লাছ 5ৰ সায়েন্সৰ বুকত লেসন নম্বৰ 6 ডিজিজ এণ্ড ডিসঅৰ্ডাৰ এইটো লেসনৰ এছএমএছ মিডিয়াম এছএমএছ ট্ৰান্সলেশ্যন কৰিম। এ ডিজিজ ইজ এ কণ্ডিশ্যন হুইচ প্ৰিভেণ্টছ আৱাৰ বডি ৱৰ্কিং প্ৰপাৰলি। ডিজিজ মানে ৰোগ এনেকুৱা এটা ৰোগ হয়, এনেকুৱা এটা অৱস্থা হয় যিটোৱে কি কৰে মানে আমাৰ শৰীৰক সম্পূৰ্ণভাৱে বা সুস্থভাৱে কাম কৰিবলৈ বাধা দিয়ে। Diseases can be divided into groups. Diseases কেইটামান গ্ৰুপত ভাগ কৰা হৈছে। ডেফিচিয়েঞ্চি ডিজিজ এণ্ড কমিউনিকেবল ডিজিজ। ডেফিচিয়েঞ্চি ডিজিজ আৰু কমিউনিকেবল ডিজিজ ৰূপে দুটা ভাগত ভাগ কৰা হৈছে। ডেফিচিয়েঞ্চি ডিজিজ হুইচ আৰ কজড ডিউ টু লেক অফ নিউট্ৰিয়েণ্টছ ইন দ্য ডায়েট অফ কল্ড ডেফিচিয়েঞ্চি ডিজিজ। মানে সেইবিলাক ৰোগ যোনবিলাক কিহৰ কাৰণে কৰা হয়, কিহৰ কাৰণে হয়, লেক অফ নিউট্ৰিয়েণ্টছৰ অভাৱত, মানে নিউট্ৰিয়েণ্টছৰ অভাৱত যদি কিছুমান ঘটা ৰোগক আমি ডেফিচিয়েঞ্চি ডিজিজেছ বুলি কওঁ। কমন ডেফিচিয়েঞ্চি ডিজিজেছ আৰ মাৰাছমাছ, নাইট ব্লাইণ্ডনেছ, বেৰি স্কাৰ্বি, ৰিকেটছ এণ্ড এনিমিয়া। এইবিলাক কি সাধাৰণভাৱে ঘটিয়ে থাকে ৰোগ, আমি প্ৰায় দেখা পাওঁ। এইবিলাক ৰোগ কি কৰা হয়, এইবিলাক হ'ল ডেফিচিয়েঞ্চি ডিজিজ হয়। তো মাৰাছমাছ এণ্ড ৱাশ্বিয়ৰকাৰ আৰ কজড ডিউ টু লেক অফ প্ৰটিনছ এণ্ড কাৰ্বহাইড্ৰেটছ ইন দ্য ডায়েটত যদি কি হয়, প্ৰটিন আৰু কাৰ্বহাইড্ৰেটছৰ কম হোৱাত, তেনেহ'লে কম হোৱাৰ ফলত এইটো ৱাশ্বিয়ৰকাৰ আৰু মাৰাছমাছ এই দুটা ৰোগ হ'ব পাৰে বা হয়। ইন আৱাৰ কাণ্ট্ৰি এ লট অফ চিলড্ৰেন ছাফাৰ ফ্ৰম দিছ ডিজিজেছ। আমাৰ দেশত এনেকুৱা ধৰণৰ ৰোগ বহুতো দেখা যায় বা বহুত ল'ৰা ছোৱালী বা বহুত মানুহে ভুগি আছে। দ্য মেইন চিমটমছ অফ দিছ ডিজিজেছ আৰ এজ ফল'ছ। তাৰে যোনবিলাক মেইন লক্ষণবিলাক হয় সেইবিলাক তলত সলাই দিয়া হৈছে। দ্য চাইল্ড ডাজ নট গ্ৰ' ৱেল। সেইটো চাইল্ড মানে যোনটো চাইল্ডৰ মানে এনেকুৱা ৰোগ হৈছে, তো সেইবিলাক মানে ভালকৈ ডাঙৰ দীঘল নহয়। হি অৰ শ্বি থিনাৰ দেন আদাৰ চিলড্ৰেন অফ দ্য ছেম এজ। মানে তাৰে বয়সৰ সমান যোনবিলাক চিলড্ৰেন আছে সেইবিলাক চিলড্ৰেনৰ তুলনাত সিহঁতে মানে ইমান ডাঙৰ দীঘল নহয়, হয় তোমাৰ থিনাৰ হয়, মানে ক্ষীণাই যায়। দ্য চাইল্ড লুকছ ডাল এণ্ড লেজি। মানে সেই চাইল্ডজন বা জনী কি হয়, শিশুটো কি হয়, এনেকুৱা অৱস্থা হয়, ডাল হৈ যায়, মানে কোনো এটা কামত মানে নিজৰ এক্টিভিটি নাথাকে, লেজি আলস হৈ যায়। দ্য চাইল্ড গেটছ টায়াৰ্ড ইজিলি। আৰু সেই শিশুটো কি হয়, অতি সহজে অলপতে কি হয়, ভাগৰি যায়। হি অৰ শ্বি ডাজ নট শ্ব' ইণ্টাৰেষ্ট ইন এনি এক্টিভিটি। তেওঁ বা তাই কোনো কামত মানে তেওঁৰ যিটো ইণ্টাৰেষ্ট আছে এইখিনি মানে ইণ্টাৰেষ্ট নিদিয়ে। দ্য চাইল্ড হেজ লুজ স্কিন এণ্ড ছানকিন আইচেছ। আৰু যোনটো চাইল্ড হয় তেওঁৰ যিটো গাৰ ছাল হয় সেইবিলাক লুজ হৈ যায়, ঢিলা হৈ যায়, আৰু আইটো কেনেকুৱা হয়, ছানকিন আই হয়, মানে ডুবি যায় ভিতৰৰ ফালে যিটো আই আছে আইটো ভিতৰৰ ফালে গুচি যায়। ছামটাইমছ দ্য চাইল্ড শ্ব'জ চুৱেলিং অল অভাৰ হিজ অৰ হাৰ বডি। আৰু কেতিয়াবা কি দেখা যায় যে সেই শিশুটো নিজৰ শৰীৰবিলাক কি হয়, শুকাই যায়, ফুলি যায়। চুৱেলিং মানে ফুলি যোৱা, মানে ফুলি যায়, কেতিয়াবা দেখা যায় যে ফুলি যোৱা। এ চাইল্ড ছাফাৰিং ফ্ৰম মাৰাছমাছ অৰ ৱাশ্বিয়ৰকাৰ শুড বি গিভেন মেছড ভেজিটেবলছ, ফ্ৰুইটছ, ডালিয়া, খিচৰি এণ্ড মিল্ক। মানে যোনবিলাক শিশু কি কৰি আছে, মাৰাছমাছ বা ৱাশ্বিয়ৰকাৰ এনেকুৱা নামৰ ৰোগত, মানে ডেফিচিয়েঞ্চি ডিজিজত যদি ভুগি থাকে, তেনেহ'লে সেইবিলাক শিশুক ভেজিটেবলছবিলাক, তাৰপিছত আপোনাৰ ফ্ৰুইটছ, ডালিয়া, খিচৰি, মিল্ক এনেকুৱা ধৰণৰ আহাৰ বা ফুড সিহঁতক খোৱা হয়। The table given below shows the amounts of various food items that will make up a balanced diet for the average Indian. মানে এইটো তলত যিটো টেবুল দিয়া হৈছে, এইটো টেবুলে কি কৰা হৈছে, শ্ব' কৰা হৈছে, দেখুৱাই দিয়া হৈছে যে কিমান পৰিমাণৰ মানে ফুড মানে খাব লাগে, বা কিমান পৰিমাণৰ ফুডত কিমানখিনি কোনবিলাক ফুড আইটেমছ কি আছে তাৰমানে, মেক আপ এ বেলেঞ্চ ডায়েট ফৰ এভাৰেজ ইণ্ডিয়ান। দ্য টেবুল গিভেন বিল' শ্ব'জ দ্য এমাউণ্ট অফ ভেৰিয়াছ ফুড আইটেমছ। এই তলত যিটো টেবুল আছে সেইটো টেবুলে দেখুৱাইছে যে এমাউণ্টছ অফ ভেৰিয়াছ ফুড আইটেমছ কিমানখিনি ফুডৰ পৰিমাণত কি আছে, উইল মেক আপ এ বেলেঞ্চ ডায়েট, যে এটা বেলেঞ্চ ডায়েট বনাব পাৰে ফৰ দ্য এভাৰেজ ইণ্ডিয়ান, মানে সকলোৰে সমানভাৱে বুজিছা। এতিয়া চাওক,
ফুড গ্ৰুপত কি আছে কাৰ্বহাইড্ৰেটছ এণ্ড ফেটছ এতিয়া কাৰ্বহাইড্ৰেটছ আৰু ফেটছ লোৱাৰ কাৰণে ফুড ষ্টাফ কেনেকুৱা ধৰণৰ ফুড হয় তো ৰাইচ হুইট এণ্ড মিলেটছ যোৱাৰ যোনটো হয় তো ৰাইচ হুইট গম মিলেটছ এনেকুৱা ধৰণৰ ফুডত কি আছে 350 গ্ৰামছ দিনত 350 গ্ৰাম কি পায় আপুনি কাৰ্বহাইড্ৰেটছ বা ফেটছ পায় যিবিলাক যদি আপুনি লয় তাৰপিছত আছে অইল ঘি এণ্ড বাটাৰ এইটোত কি হ'ব 35 গ্ৰামছ পাৰ ডে ইমানখিনি পাব অইল ঘি আৰু বাটাৰ যদি খায় বা চুগাৰ জাগেৰি এণ্ড চুইটছ জাগেৰি মানে গুড় যিটো হয় কুঁহিয়াৰৰ পৰা বনায় তো চুগাৰ আৰু চুইটছ মিঠা জাতীয় যোনবিলাক আহাৰ আছে সেইবিলাক যদি লয় আপুনি 40 গ্ৰামছ পাৰ ডে আপুনি কি পাব কাৰ্বহাইড্ৰেটছ এণ্ড ফেটছ পাব আপুনি জানিব লাগে ইয়াৰ আগত যিটো মই ভিডিঅ' বনাইছোঁ সেইটো ভিডিঅ'ত আছে আপোনাৰ কাৰ্বহাইড্ৰেটছে কি কৰে এনাৰ্জি প্ৰডিউচ কৰে আৰু ফেটছেও এনাৰ্জি প্ৰডিউচ কৰে ঠিক আছে কিন্তু ফেটছে কাৰ্বহাইড্ৰেটছকৈ বেছি এনাৰ্জি প্ৰডিউচ কৰে কিন্তু ফেটছ আমাক ডক্টৰে প্ৰিভেণ্ট কৰিছে লওঁতে বেছি ফেটছ খাব নালাগে ল'ব নালাগে ঠিক আছে তো এই দুটাই কি কৰে আমাক শক্তি প্ৰদান কৰে এতিয়া আমি নেক্সট পেজত গৈছোঁ চাওক প্ৰটিনছ ক'ৰ পৰা পাই আমি মিল্ক এণ্ড কাৰ্ড মিল্ক মানে কাৰ্ড মানে দৈ বুজিছা মিল্কটো জানে 225 পাৰ ডে দিনত আপুনি কিমান পাব 225 পাৰ ডে আপুনি প্ৰটিনছ পাব যদি আপুনি মিল্ক আৰু কাৰ্ড লয় তাৰপিছত আছে পালচেছ বিনছ এণ্ড নাটছ পালচেছ মানে দালি বিনছ মানে যিটো মটৰ মাহ আৰু নাটছ মানে যিমান আছে নাৰিকলৰ নিচিনা নাৰিকল যেনেকুৱা কোকো নাট তো এইবিলাকত আছে 45 গ্ৰামছ পাৰ ডে আপুনি পাব পাৰে প্ৰটিনছ ঠিক আছে এইবিলাক খালে আপুনি প্ৰটিনছ পাব আৰু প্ৰটিনছত কি কৰে আপোনাৰ যদি নাজানে আগৰ ভিডিঅ'টো চাব যে প্ৰটিনছে আমাক মাছলছ আছে এইবিলাক মাছলছ বৃদ্ধি কৰাত সহায় কৰে আপুনি প্ৰটিন জাতীয় আহাৰ খাব যদি আপুনি বডিটো আৰু ইনক্ৰিজ কৰিব বিচাৰে ঠিক আছে তাৰপিছত আছে মিট ফিছ এণ্ড এগছ এইবিলাকত কি আছে 60 গ্ৰামছ পাৰ ডে আপুনি ল'ব পাৰে 60 গ্ৰামছ পাৰ ডে আপুনি মানে ল'ব পাৰে দিনত আপুনি 60 গ্ৰামছ ল'ব পাৰে বা এইবিলাক খালে আপুনি 60 গ্ৰাম দিনত পাব ঠিক আছে তো ভিটামিনছ এণ্ড মিনাৰেলছে কি কৰে আমাক শৰীৰত যদি কোনো বেমাৰ আজাৰ থাকে সেইবিলাক ঠিক কৰে ঠিক আছে যেনেকুৱা ফ্ৰুটছ ল'লে কি হ'ব আপোনাৰ 30 গ্ৰামছ পাৰ ডে আপুনি পাব গ্ৰীণ লিফি ভেজিটেবল যোনবিলাক সেউজীয়া পাত আছে সেইবিলাক পাতত কি হ'ব 150 গ্ৰামছ 150 গ্ৰামছ পাৰ ডে আপুনি পাব আদাৰ ভেজিটেবল যোনবিলাক বেলেগ ধৰণৰ বাহিৰা আৰু আছে সেইবিলাকত আপুনি 125 গ্ৰামছ পাই যাব মুঠতে শাক পাচলি খালে আপোনাৰ কোনো প্ৰব্লেম নহয় আপোনাৰ ভালেই হ'ব এতিয়া চাওক নাইট ব্লাইণ্ডনেছ বেৰি স্কাৰ্বি এণ্ড ৰিকেটছ আৰ কজড ডিউ টু লেক অফ ভিটামিনছ এইবিলাক বেমাৰ যে হয় কি নাইট ব্লাইণ্ডনেছ বেৰি স্কাৰ্বি ৰিকেটছ ঠিক আছে এইকেইটা ৰোগ আপোনাৰ কিহৰ কাৰণে হয় লেক অফ ভিটামিনৰ অভাৱত এইবিলাক ৰোগ হ'ব পাৰে ঠিক আছে এতিয়া নাইট ব্লাইণ্ডনেছ কি বেৰি কি স্কাৰ্বি ৰিকেটছ এইবিলাক কি আমি তলত এটা টেবুল আছে সেইটো আমি ভালকৈ পঢ়িম ঠিক আছে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি আছে কাইণ্ডলি ভিডিঅ'টো লাইক কৰি দিব তাৰপিছত চেনেলত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনাৰ এছামিছ ট্ৰান্সলেশ্যনলৈকে ইংলিছ মিডিয়ামৰ যোনবিলাক যিমানেই লেচনছ আছে আপোনাৰ ইংলিছ হওক ছায়েন্স হওক ছ'চিয়েল ষ্টাডি হওক কম্পিউটাৰ হওক আপোনাৰ মেথছ হওক যিমানেই আছে আপোনাৰ গোটেইকেইটা কি কৰা হয় এছামিছ ট্ৰান্সলেশ্যন মই কৰি দিওঁ তো এইবিলাকৰ প্ৰফিটটো লোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি কিবা পৰামৰ্শ দিয়াৰ কাৰণে আছে আপুনি কমেণ্ট কৰিব পাৰে যে এনেকুৱা কৰিলে আৰু বেষ্ট হ'ব তো এনেকুৱা কৰিলে মোৰ আৰু মটিভেশ্যনটো বাঢ়ি যায় আমি আৰু ভিডিঅ' ক্ৰিয়েট কৰাত মানে আৰু ভাল লাগে আৰু ঠিক আছে ইফ দিছ ডিচিজ ইজ কি আছে এ চাইল্ড ছাফাৰিং ফ্ৰম নাইট ব্লাইণ্ডনেছ ফেচেছ ডিফিকাল্টি টু চি ইন ডিম লাইট কি হয় যোনবিলাক শিশুৱে নাইট ব্লাইণ্ডনেছ ৰোগত ডিচিজত ভুগি আছে সেইবিলাক কি কৰা হয় সেইবিলাক কি হয় মানে ৰাতি যোনটো ডিম লাইট আছে মানে অলপ লাইটত অলপ আন্ধাৰত মানে সিহঁতে ভালকৈ চাব নোৱাৰে ঠিক আছে ইফ দিছ ডিচিজ ইজ নট ট্ৰিটেড ইন টাইম দ্য চাইল্ড মে বিকাম কমপ্লিটলি ব্লাইণ্ড মানে যদি এনেকুৱা ধৰণৰ ডিচিজেছ সময়মতে চিকিৎসা নকৰে তেনেহ'লে পিছত গৈ সেই ল'ৰা বা ছোৱালীজনী কি হ'ব সম্পূৰ্ণৰূপে নেদেখা হৈ যাব ঠিক আছে এতিয়া চাওক ষ্টাডি দ্য টেবুল গিভেন বিলো মানে অধ্যয়ন কৰা তলৰ যোনটো টেবুল আছে সেইটো অধ্যয়ন কৰিবলৈ দিছে ইট শ্ব'জ দ্য চাইন্স এণ্ড চিমটমছ অফ চাম ডেফিচিয়েঞ্চি ডিচিজেছ এণ্ড দ্য ৱেজ
টু প্ৰিভেণ্ট দেম মানে কি কৰিছে ইয়াতে কিছুমান চাইন দিছে কিছুমান চিহ্ন দিছে আৰু কিছুমান মানে চিমটম দিছে কেনেকুৱা ধৰণৰ লক্ষণ দেখা যায় এই লক্ষণবিলাক দি দিছে আৰু সেই ডিফিচিয়েঞ্চি ডিচিজৰ ঠিক আছে আৰু সেইবিলাক কেনেকৈ আমি প্ৰিভেণ্ট কৰিব পাৰি তাৰে উপায়বিলাকো দি দিছে ঠিক আছে আমি আগতে চাই লওঁ ডেফিচিয়েঞ্চি ডিচিজ ইয়াতে যিমানকেইটা নাম আছে ন গোটেইকেইটা ডেফিচিয়েঞ্চি ডিচিজ এইটো ডেফিচিয়েঞ্চি ডিচিজ নাইট ব্লাইণ্ডনেছ ভেৰি স্কাৰ্পি ৰিকেটছ এনিমিয়া এতিয়া কি আছে নাইট ব্লাইণ্ডনেছটো কিহৰ কাৰণে হয় এইটো হ'ল কজ কিহৰ কাৰণে হয় তাৰপিছত চাইন্স আৰু চিমটমছ মানে লক্ষণ বা কেনেকুৱা চিহ্ন দেখা যায় আৰু প্ৰিভেণ্টছ তাৰে উপায়বিলাক ঠিক আছে চাওক নাইট ব্লাইণ্ডনেছ আপোনাৰ ভিটামিন এৰ কাৰণে এৰ অভাৱতহে হয় আমি আগতেও পাই আহিছোঁ নাইট ব্লাইণ্ডনেছটো ভিটামিন এৰ অভাৱত হয় চাইন্স এণ্ড চিমটমছ নাইট ব্লাইণ্ডনেছ আমি কেনেকৈ গম পাম যে এইটো নাইট ব্লাইণ্ডনেছ ডিফিকাল্টি টু চি ইন ডিম লাইট কি হয় প্ৰব্লেম ফেচ কৰিব লাগে ৰাতি যেনেকুৱা আন্ধাৰত বা অলপ আন্ধাৰত মানে চোৱাটো মানে প্ৰব্লেম হৈ যায় মানে দেখিব নোৱাৰি ভালকৈ দেখিব নোৱাৰে ডাল এণ্ড লেক লাষ্টাৰ আইচ আৰু চকুটো কি হয় আলস হৈ যায় পূৰা মানে আমি ডালটোৰ কি পাইছিলোঁ আমি মানে সিহঁতৰ প্ৰব্লেম হৈ যায় তাৰমানে আৰু ঠিক আছে এনেকুৱা ধৰণৰ লেক লাষ্টাৰ আইচেছ পেটচেছ অন দ্য হোৱাইট পৰ্চন অফ দ্য আইচেছ আৰু কি হয় মানে পেটচেছ মানে দাগ পৰি যায় চকুত মানে হোৱাইট পৰ্চন যোনবিলাক আছে হোৱাইট কালাৰৰ সেইবিলাক কালাৰত কি হয় দাগ পৰি যায় সেইখিনি কৈছে আৰু এইটো আমি কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰি প্লেণ্টি গ্ৰীণ লিফি ভেজিটেবলছ পাপায়া কেৰট তাৰপিছত লিভাৰ এণ্ড মিল্ক আমি প্লেণ্টি গ্ৰীণ মানে যোনবিলাক সৰু সৰু যোনবিলাক প্লেণ্ট আছে নহয় সেইবিলাক গ্ৰীণ যোনবিলাক সেউজীয়া কালাৰৰ যোনবিলাক সৰু সৰু গছ আছে সৰু প্লেণ্টছবিলাক আছে খাব পাৰি যোনবিলাক সেনেকুৱা ধৰণৰ সেইবিলাক খাব পাৰি তাৰপিছত লিফি ভেজিটেবলছ যোনবিলাক কি পাত ভেজিটেবলছৰ যোনবিলাক গ্ৰীণ ভেজিটেবল পাত হোৱা পাতবিলাক সেই পাতবিলাক আমি খাব পাৰি তাৰপিছত আপোনাৰ পাপায়া কেৰট এনেকুৱা ধৰণৰ ভেজিটেবলছ খাব পাৰি লিভাৰ খাব পাৰি লিভাৰ এইটো আপোনাৰ হ'ব পাৰে লিভাৰ আপোনাৰ এনিমেলছৰ হ'ব পাৰে আপোনাৰ বাৰ্ডছবিলাকৰ হ'ব পাৰে তেনেকুৱা ধৰণৰ লিভাৰ হয় তাৰপিছত আপোনাৰ মিল্ক গাখীৰ খালে কি হয় ভিটামিন এটো পাই যায় আমি ঠিক আছে লগভগ বেছিভাগ ডায়েটতে কি হয় মিল্কটো এডজাষ্ট কৰা হয় কাৰণ মিল্কত বহুত কিবা কিবি থাকি যায় অকল এটা বস্তু নাথাকে ভিটামিন এ বি চি আৰু বহুত কিবা কিবি থাকে ডিঅ' আছে চাওক চিটো নাই ভিটামিন চি নাই কাৰণ ভিটামিন চি হ'লে সেইবিলাক কাৰ্ড হৈ যাব কাৰ্ডত থাকিব পাৰে তো বেৰি কিহৰ কাৰণে হয় আমি নেক্সট এইটো চাইছোঁ বেৰিটো ভিটামিন বিৰ অভাৱত বেৰি ৰোগটো হয় ক্ৰেক্স এট দ্য কৰ্নাৰ অফ মাউথ এইটো কি হয় মানে দাগ হৈ যায় ক'ত কৰ্নাৰ অফ দ্য মাউথ মুখৰ ভিতৰত দাগ হৈ পৰে তাৰপিছত তোমাৰ পেইন এণ্ড লুজ অফ সেন্সেশ্যন ইন দ্য লিম্বছ আৰু কি হয় দুখ লাগে ঠিক আছে মানে ভিটামিন বিৰ অভাৱত আমি কি হয় ক্ৰেক্স এট দ্য কৰ্নাৰ অফ মাউথ পেইন এণ্ড লুজ অফ সেন্সেশ্যন ইন দ্য লিম্বছ মানে শৰীৰৰ যোনবিলাক অংগ প্ৰত্যংগ আছে তাতে কি হয় আমি বিষ বা ঢিলা এনেহেন অনুভৱ কৰিব পাৰি আৰু তাৰে প্ৰিভেণ্টছত আমি কি ল'ব পাৰি ডাৰ্ক গ্ৰীণ ভেজিটেবল যোনবিলাক কি বেছি সেউজীয়া ভেজিটেবলছ আছে তাৰপিছত আপোনাৰ চিৰিয়েলছ তাৰপিছত মিল্ক মিট মাংস এণ্ড ইগছ কণীবিলাক এইবিলাক আমি ল'ব পাৰিম তাৰপিছত আছে স্কাৰ্বিটো কি হয় ভিটামিন চিৰ অভাৱত হয় স্পঞ্জি এণ্ড ব্লিডিং গাম তো ভিটামিন চি স্পঞ্জি এণ্ড ব্লিডিং গাম মানে এই যোনবিলাক মচুৰে আছে দাঁতৰ ওপৰত থাকে যে তো সেইবিলাক কি হয় সেইবিলাকৰ ভিতৰেদি তেজ ওলায় স্পঞ্জি মানে ভিতৰৰ একবাৰে গুচি যায় যেনেকৈ এতিয়া মানে দেখাত মানে ধুনীয়া হয় তেতিয়া স্পঞ্জি হ'লে মানে কি হয় একবাৰে ডুবি যায় একবাৰে দাঁতবিলাক একবাৰে ওলাই যায় এনেকুৱা ধৰণৰ চিচুৱেশ্যন লুজ ঢিলা হৈ যায় টিথবিলাক ঢিলা হৈ যায় দাঁতবিলাক ঢিলা হৈ যায় তাৰপিছত কি আছে ৰেড স্পটছ আণ্ডাৰ দ্য স্কিনৰ ভিতৰত আৰু কি হয় ৰঙা স্পট পৰে তো স্কাৰ্বি ৰোগ মানে দাঁত ৰিলেটেড যোনবিলাক ৰোগ আছে সেইবিলাক তো এইবিলাকৰ কাৰণে আমি কি ল'ব পাৰি আমলা ল'ব পাৰি মানে আমলখি খাওঁ আমি সেইবিলাক অৰেঞ্জ ল'ব পাৰি গুৱাভা মধুৰিআম এণ্ড গ্ৰীণ লিফি ভেজিটেবলছ আৰু ইয়াতে আমি গ্ৰীণ লিফি ভেজিটেবলছ আমি ল'ব পাৰি তাৰপিছত আছে ৰিকেটছটো কি হয় ভিটামিন ডিৰ অভাৱত হয় বয়েড লেগছ অৰ নকড নিজ মানে কি হয় যেনেকুৱা নিক্সবিলাক আঁঠুবিলাক কি হয় লাগি যায় নাইবা ভাঙি যায় ভিতৰত ফাপা হৈ যায় তো এইটো হ'ল হাড়ৰ বেমাৰ হাড়ৰ ভিতৰত সেই প্ৰব্লেম হৈ যায় তো বিডিং অৰ ৰিপছ
মানে কি হয় বয়েড লেগছ অৰ নকড নিজ মানে যোনবিলাক লেগ আছে আঁঠু আছে আঁঠুটো কি হয় আমাৰ যেনেকুৱা নৰ্মেল থাকে সেইটো কি হয় দুটা ডিষ্টেঞ্চ বাঢ়ি যায় দুটা আঁঠুৰ মাজত ডিষ্টেঞ্চ বাঢ়ি যায় এইটো আঁঠু ইয়াতে থাকে এইটো আঁঠু এনেকৈ আমাৰ আঁঠুটো এনেকুৱা থাকে কিন্তু এনেকুৱা হৈ যায় আঁঠুটো বুজিছে আৰু নকড নিজ এইবিলাক আঁঠুবিলাক কি হয় কেতিয়াবা লাগিও যায় আৰু বিডিং অফ ৰিবছ মানে এই হাড়বিলাক যোনটো আছে কামি হাড় যোনটো আছে এই কামি হাড় আছে না এই কামি হাড়বিলাক একেবাৰে দেখা যায় এনেকৈ কামি হাড় আমি গুণিব পাৰি তো এনেকুৱা বিডিং ৰিবছ হৈ যায় তো ৰিকেটছ বেমাৰত তো সেইটো হ'ল আপোনাৰ ভিটামিন ডিৰ অভাৱত হয় তো সেনেকুৱা হ'লে একচুৱেলি আমাক ভিটামিন ডিটো বেছিকৈ ল'ব লাগে এনেকুৱা এক্সপ'জাৰ অফ ছানলাইট ফিছ ইগ এণ্ড মিল্ক মানে ছানলাইটত থাকিব লাগিব বুজিছা আৰু কি ল'ব লাগিব ফিছ ইগ আৰু মিল্ক এনেকুৱা ধৰণৰ আহাৰ ল'ব লাগিব তেতিয়া ভিটামিন ডিৰ অভাৱটো পূৰণ হ'ব ঠিক আছে তাৰপিছত আছে এনিমিয়াটো কিহৰ কাৰণে হয় আইৰণৰ অভাৱত হয় পেল কালাৰলেছ লিপছ পেল ফ্লেট নেইলছ এনেকুৱা ধৰণৰ লক্ষণবোৰ